এতিয়া আজিৰ প্ৰেক্ষাপটটো এনেকুৱা যে আমাৰ সমাজত যথেষ্ট শিক্ষিত মানুহ হ'ল, ডাক্তৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল, উকিল হ'ল, প্ৰফেচাৰ হ'ল, শিক্ষক হ'ল, ডাঙৰ ডাঙৰ ব্যৱসায়ী হ'ল, সকলো কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'ল, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ল, বহুত মানুহ শিক্ষিত মানুহ চাৰিওফালে, সোঁৱে বাওঁৱে আগে পিছে চাৰিওফালে আমাৰ শিক্ষিত মানুহ, ধনী মানুহ। কিন্তু প্ৰকৃতাৰ্থত মানুহৰ সংখ্যাটো কমি গ'ল। কি হ'ল? ধনী মানুহবোৰৰ ঘৰবোৰ ধুনীয়া ধুনীয়া হ'ল, তেওঁলোকৰ ঘৰবোৰত শীত তাপ নিয়ন্ত্ৰিত কোঠা হ'ল, কিন্তু পিতৃ মাতৃৰ কাৰণে এটা কোঠা নাই। এলচিচিয়ান কুকুৰটোৰ কাৰণে, জাৰ্মান শ্বেফাৰ্ডটোৰ কাৰণে এটা ধুনীয়া ৰুম আছে, কিন্তু পিতৃ মাতৃৰ কাৰণে সেইখন ঘৰত ঠাই নাই। কিন্তু অসমীয়া সমাজখন, আমি যিখন সমাজৰ আমি অংশীদাৰ, সেইখন সমাজত কিন্তু তেনেকুৱা পৰম্পৰা নাছিলে। আমাৰ সমাজখন কেনেকুৱা আছিলে যে আমি পিতৃৰ চৰণত স্বৰ্গ দেখা পাওঁ, মাতৃৰ চৰণত আমি মোক্ষ লাভ কৰোঁ। কিন্তু সেই সমাজখন আমি ক'লৈ গুচি আহিলোঁ? আমাৰ বেয়া নাপাব কোনোবাই ব্যক্তিগতভাৱে সেইটো কৰিছে যদি, প্ৰকৃতাৰ্থত আমাৰ অসমীয়া সমাজখনত আমাৰ ঘৰখনৰ অন্যান্য প্ৰাণীৰ লগত শুৱনি আমাৰ ভতুৱা কুকুৰটো, সেইটো আমাৰ এটা পৰিচয় লিখা। বান্ধি নথয় কুকুৰটো, মেলি থয়, কোনোবা আলহী আহিলে ভোক ভোকাই দিয়ে, গম পায় যে কোনোবা আলহী আহিছে। কিন্তু আজিৰ তাৰিখত আমাৰ ধনী ধনী মানুহ কিছুমান ঘৰত কুকুৰ হ'ল, এনেকুৱা কুকুৰ গেটত লিখি থোৱা থাকে যে কুকুৰৰ পৰা সাৱধান। এতিয়া আপুনি সেই মানুহ ঘৰে কিবা প্ৰয়োজন থাকিলেও যাবলৈ ভয়। মোৰ নিজৰে, মই যিহেতু এজন গাঁও প্ৰধান মানুহ, চৰকাৰীভাৱে এজন গাঁও প্ৰধান মানুহ, কেতিয়াবা কোনোবা এঘৰত ব্যক্তিৰ যাবলগীয়া হয়, কিন্তু সেই মানুহৰ ঘৰত সোমাবলৈ ভয় লাগে কুকুৰৰ কাৰণে। এতিয়া কুকুৰ এনেকুৱা কুকুৰ যে সেইটো পালন কৰিবৰ কাৰণেও আপুনি তেনেকুৱা ঠিক সিমানখিনি পইচা খৰচ কৰিলে আপুনি কিন্তু এটা মানুহ পুহিব পাৰিব আজিকালি। তেনেকুৱা এখন সমাজ আমাৰ হ'ল, যিখন সমাজত আমি কুকুৰৰ কাৰণে ব্যয় কৰিবলৈ আমাৰ জেপত ধন আছে, কিন্তু পিতৃ মাতৃৰ কাৰণে ব্যয় কৰিবলৈ আমাৰ ধনো নাই, আমাৰ কোঠাও এটাও নাই। তেনেকুৱা এখন সমাজত আমি অসমীয়া সমাজখন দুৰ্ভাগ্যবশতঃ আহি পেলাই সোমালোহি। কিন্তু আমাৰ ঐতিহ্যত যদি আমি বিচাৰি চাওঁ, আমি যদি আমাৰ অতীতত যদি বিচাৰি চাওঁ যে অসমীয়া সমাজখন কিন্তু তেনেকুৱা নাছিলে। অসমীয়া সমাজখন এখন এনেকুৱা সমাজ আছিলে। মই আজি প্ৰাঞ্জলৰ ঘৰত আহি এটাই কথা ভাল লাগিছে। কি ভাল লাগিছে? যে প্ৰাঞ্জল ডাঙৰ আৰু দুটা ভায়েক আছে, তাৰ যৌথ পৰিয়াল। মোৰ লগত অহা ভাইটি মনোৰঞ্জন হাজৰিকাই সেইটো কথাই কৈছে যে মানুহ ঘৰলৈ আহিব লাগিব, কাৰণ আজিকালি যৌথ পৰিয়াল নাথাকে। আমি ককা ভাই দুটা, মোৰ নাম উৎপল খনিকৰ, দাদাৰ নাম ধ্ৰুৱজ্যোতি খনিকৰ। আমি একেলগে যোৱা প্ৰায়, মোৰ বিয়া কৰোৱা 10 বছৰ হ'ল আৰু মোৰ দাদাই বিয়া কৰোৱা 15 বছৰ হ'ল। আমি একেলগে বসবাস কৰি আছোঁ। আমাৰ গাঁওখনৰ মানুহে সোধে তহঁতি কেনেকৈ একেলগে আছে। তাৰমানে একেলগে থকাটো, যৌথ পৰিয়াল থকাটো আজিকালি এটা আচৰিত কথা। কাৰণ মানুহে কিয় আজিৰ তাৰিখত মানুহ ইমান বেছি ব্যক্তিকেন্দ্ৰিক হৈ গ'ল, নিজৰ বাথৰুমটো শ্বেয়াৰ কৰিবলৈ বেয়া পায়, নিজৰ শুৱনি কথাটো শ্বেয়াৰ কৰিবলৈ বেয়া পায়। মানে মানুহ ইমানেই বেছি ব্যক্তিকেন্দ্ৰিক হৈ গ'ল। কিন্তু আমি যিখন সমাজ, যিখনৰ পৰা আমি ডাঙৰ হৈ আহিছিলোঁ, আমাৰ ল'ৰালি কালত আমাৰ যে মজিয়াখনত 27টা 28টা মানে খোৱাটো নৰ্মেল কথা এটা। কিন্তু আজিকালি 27টা 28টা মানুহে খোৱা কথাটো এইটো আশ্চৰ্যজনক কথা। কেলৈ? মানে আমি মানুহ ইমান ব্যক্তিকেন্দ্ৰিক যে কোনেও কাকো আমি সহানুভূতি দেখুৱাব নোৱাৰোঁ, কোনেও কাৰো কাৰণে 1 মিনিট ৰ'ব নোৱাৰোঁ। কেলৈ? আমি ইমানেই বেছি ব্যক্তিকেন্দ্ৰিক। কিন্তু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক সেইখন সমাজ দি থৈ যোৱা নাছিলে। আমাক এখন সমাজ দিছিলে। সেই সমাজখন কেনেকৈ দিছিলে? ভাওনাৰ জৰিয়তে। এই যে ভাওনাৰ আমি সমাজখনত আজি বহি আছোঁ, ইয়াত এটা প্ৰত্যেকৰে আমাৰ এটা সামূহিক পৰিচয় আছে। ইয়াত মহিলাসকলক গোপিনী বুলি কোৱা হৈছে আৰু পুৰুষসকলক ভকত বুলি কোৱা হৈছে। ইয়াত কিমান ধনী, কিমান দুখীয়া, কিমান শিক্ষিত, কোন কি কুলৰ, সেইটো বিচাৰ নহয়। ইয়াত বিচাৰ মাত্ৰ এটাই হয় যে আমি সকলো ভকত আৰু সকলো গোপিনী। বাকী যিসকল শিশু আছে সকলোকে আমি ধৰি লৈছোঁ তেওঁলোকক যে এইসকল সাক্ষাৎ কৃষ্ণৰূপী একোজন চৈতন্যমূৰ্তি বুলি আমি গ্ৰহণ কৰিছোঁ আমাৰ ভকতীয়া ভাষাৰে। এই তেনেকুৱা এখন সমাজ গুৰুজনাই আমাক দি থৈ গৈছে ভাওনাৰ মাধ্যমেদি। আৰু ভাওনা এনেকুৱা এটা অনুপম কৃষ্টি। এতিয়া চাগে অসমত ভাওনাই এটা অনুষ্ঠান আছে য'ত আমি পৰিয়ালৰ সকলো মানুহে মিলি চাব পাৰোঁ। কাৰণ এতিয়া মোবাইলটো মানুহৰ সন্মুখত খুলিবলৈ ভয় হয়। কোন মুহূৰ্তত কি দৃশ্য কিছুমান আমাৰ সন্মুখত আহি যাব, কিনাৰত যদি
ভতিজাটো বহি আছে, কিনাত যদি ভতিজীজনী বহি আছে, ভয় হয় মোবাইলটো খুলিবলৈ, টিভিটো খুলিবলৈ ভয় হয়। কেনেকুৱা দৃশ্য আমাৰ সন্মুখত আহিব। কিন্তু ভাওনা এটা অনুষ্ঠান, একমেবা দ্বিতীয় অনুষ্ঠান, য'ত আমি সকলো বয়সৰ মানুহে, সকলো পৰ্যায়ৰ মানুহে একেলগে আমি ভাওনাখন ৰসাস্বাদন কৰিব পাৰোঁ। অন্ততঃ আমি ইফালে সিফালে চাই নাক কোচাব লগা পৰিৱেশ এটা ভাওনাটিত সৃষ্টি নহয়।